গাইজ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে ওচৰতে বিহু মেলা পাতিছে, তালৈকে গৈ আছোঁ। এতিয়া চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। আৰু আমাৰ স্কুলখন ওচৰতে ওলাইছে, কি ধুনীয়া। এতিয়া আমি গৈ আছোঁ শ্বৰ্টকাট মাৰি। আমি পাই গ'লোহি। আমি কাম লাগিছে পুৰা সভাপতি পুৰা ঘাম খালোঁ আৰু দলিয়া
লাইন বাই লাইন আহি আছে গৈ আছোঁ আগত বজাৰৰ কাষে কাষে গৈ আছোঁ বিহু সামৰি দিম আৰু এইবাৰে এপাক মাৰি দিলোঁ আৰু এইফালে গৈ আছোঁ ধুনীয়াকৈ ধীৰে 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 গৈ আছোঁ এই ৰাজা এইটো ৰাজা আহি আছে ৰাইজসকল এই দূৰৰ পৰা মাৰিব শোভাযাত্ৰাৰ কাৰণে আহিছে খুব ভাল লাগিছে আমাৰ দামচাও ডিম্বেশ্বৰ গগৈ ভ্ৰমণী ৰংগমঞ্চত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ আজি প্ৰথম দিন গতিকে আমি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন লগতে স্মৃতি দৰ্পণ আৰু বৃক্ষৰোপণৰ লগতে আমাৰ যি শোভাযাত্ৰা বাৰে বৰণীয়া জাতীয় সংস্কৃতিৰ লগত জড়িত ৰাখি আমাৰ যি শোভাযাত্ৰা অনুষ্ঠানটি আছিল ইতিমধ্যে আমাৰ